নমস্কাৰ বন্ধু বান্ধৱীসকল, শিল্পী এণ্ড পলদ্বীপ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই এয়া তিলৰ লাড়ু বনাবলৈ লৈছোঁ। এয়া অলপ গুৰ লৈ লৈছোঁ, ধুনীয়াকৈ বস্তুবোৰ যোগাৰ কৰি লৈছোঁ আৰু এয়া বাদাম কেইটামান ধুনীয়াকৈ ভাজি লৈছোঁ, ভাজি পিনি বাকলিটো গুচাই লৈছোঁ আৰু এয়া তিলখিনি ধুনীয়াকৈ ধুই সকলোবোৰ বাকলি গুচাব নোৱাৰিলোঁ, তথাপিও অলপ গুচাই ধুনীয়াকৈ ভাজি লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।